সুপ্ৰভাত সকলোলৈকে। আজি ভিডিঅ'টো আমাৰ বাৰীৰ পৰা ষ্টাৰ্ট কৰিলোঁ। ধুনুৱে একদম পূৰা গছ পুলি ৰুই আছে। মই অলপ শাক ছিগিলোঁ আজি শাককে খাওঁ আৰু বেঙেনা, বিলাহী, জলকীয়া গোটেইখিনি ছিগি লৈছোঁ অলপ অলপ। ধুনুৱে দেউতাকৰ লগত খেলি আছে অলপ সময়। আজি বাৰীৰ পৰা ছিগি অনা শাকখিনি, বিলাহীও ছিগিছিলোঁ, বিলাহী কেইটামান আৰু নহৰু দুটামান দি পেলাই শাকখিনি ভাজিলোঁ। কুকাৰত ভাত ৰেডি হৈ আছে। এইখিনি মাংস তৰকাৰী মানে কালি ৰাতিয়ে বনোৱা আৰু অলপ আছিলে, এতিয়া হৈছে মই এইখিনি দিয়া আৰু ৰাতিপুৱা সাজটো। সেইখিনি বেঙেনাখিনি ফ্ৰাই কৰিলোঁ, ছিগি আনিছিলোঁ ৰাতিপুৱা। আজি মানে প্ৰায় ঘৰৰ বাৰীৰ বস্তু খাইছোঁ আৰু আমি ৰাতিপুৱা সাজটো। ভাতকেইটা খাওঁ, ফ্ৰাই কৰি লৈ পেলাই আজি এইফালে চাওঁ বুলিয়ে চাওঁ, দেখাম বাৰু। এতিয়া ওলাই কৰি ৰেডি হৈছোঁ, ফুৰিব যাওঁ, ক'ত যাওঁ দেখাই আছে দেই। এফালে আহিম বুলি আহি পালোঁহি, মানে মাৰ ঘৰলৈ আহিছোঁ। ছোৱালীবোৰৰ বিয়াৰ পাছত বহুত প্ৰব্লেম হয় নহয়নে? নিজৰ ঘৰ কোনখন বুলি ক'ব যদি মানুহে সোধে বোলে ঘৰ ক'ত, তেতিয়াহ'লে কোনখন মোৰ ঘৰ বুলি ক'ম, চব কনফিউজড নহয়নে? মোৰো বহুত কনফিউজন হৈছিলে প্ৰথমতে বাৰু। ঘৰ ক'ত বুলি ক'লে নগাঁও বুলি কৈ দিওঁ, মৰিগাঁৱত বিয়া হৈছিল, নগাঁৱত মাৰ ঘৰ। বহুত কনফিউজন হয় একচুৱেলি মহিলাসকলৰ এইটো কথা। আজি বিহুত মাৰ ঘৰলৈ আহিলোঁ, আহি পালোঁ অলপ আগতে বাৰু। দেখুৱাই আছোঁ। আমাৰ ধুনুৱে পইচা লৈ আহিছে দোকানলৈ যাবলৈ। মা তোমাৰ হুঁচৰি হোৱা পইচাখিনি দেখাই দিছোঁ হা। এয়া ইমান পইচা দেখিছে, এইবিলাক আমাৰ একদম ধুনু পইচা, মানে এইখিনি তাই একে ভৰাই থৈছে কেৰি বেগ এটাত ভৰাই পেলাই তাই লৈ আহিছে মামাহঁতৰ ঘৰত। মামাক নাই বাৰু, মানে আইতাহঁতৰ ঘৰত লৈ আহিছে দেখাবলৈ। হুঁচৰি গাইছিলে যে তাই কালি, হুঁচৰি গাওঁতে মানে পইচা পাইছে। কিমান আছে হিচাপ কৰি দিয়া মামা, কিমান আছে, কিমান আছে, কিমান আছে তোমাৰ তাত? বহুত। তাই 160 টকা পালে মানে হুঁচৰি গাই পেলাই কালি। একদম এইকেইটা পইচা লৈ আছে। আইচক্ৰীমো খাইছে আৰু কিবা কিবি খাইছে বাৰু 40 টকা। আকৌ ৰেডি হৈছে মাহীহঁতৰ ঘৰত যাবৰ কাৰণে। ঘৰ বেছি দূৰ নহয় বাৰু মাৰ ঘৰৰ পৰা, ওচৰতে হয়। তালৈ যাওঁ এবাৰ গৈ আহিলে। মাহীহঁতৰ ঘৰ আহি পালোহি, বহি আছোঁ বাহিৰতে এতিয়া। আমাৰ ধুনীয়াকৈ তাই কি হাঁহি তাই। এতিয়া নতুন কাপোৰ পিন্ধি হাপিনে? হা ভাল লাগিছেনে? এই এতিয়া আকৌ তাই মাতে নিদিয়ে, বেলুনো লৈ আছে একদম। সৈতে হাঁহৰ মাংসৰ ৰেচিপি লৈ আহিছোঁ আজি। সেইখিনি ৰেডি কৰি ল'লোঁ ধুই, আলু কাটি ল'লোঁ, তেজপাত, আদা নহৰু পেষ্ট আৰু পিঁয়াজ। কেৰাহীত তেলখিনি গৰম হ'বলৈ দি তাত চেনিখিনি গৰম হোৱাত তেজপাত দিলোঁ, তাৰপিছত পিঁয়াজ দিলোঁ। এতিয়া অলপ সময় লৰাই থাকি তাত এতিয়া দিম আদা নহৰুৰ পেষ্ট, তাৰপিছত নিমখ, হালধি, জিৰা গুড়ি দিলোঁ আৰু অলপ মছলা দিলোঁ। মছলা দি এতিয়া তেলখিনি ওলোৱালৈকে অলপ সময় ভাজি থাকিম। তাৰপাছতে আমি মাংসখিনি আলুখিনি দি লৰাই পেলাই অলপ সময় ঢাকনা মাৰি থৈ দিম। তাৰপাছতে আকৌ লৰাই, এতিয়া মাংসখিনি প্ৰায় ভাজি হৈছে, ইমান ধুনীয়াকৈ তেল ওলাইছে মাংসখিনিৰ পৰা। এতিয়া তাত অলপ দিলোঁ তিল দি অলপ সময় লৰাই আছোঁ। তাৰপিছত পানী দিলোঁ। এতিয়া গৰম মছলা ৰেডি কৰিলোঁ, পানীখিনি উতলি আছে, একদম মাংসখিনি ধুনীয়াকৈ উতলি আছে। গৰম মছলা দি দিলোঁ, এতিয়া মাংস ৰেডি, খাবলৈ ৰেডি, খুব টেষ্টি হৈছে। কম মছলাতে এনেদৰে মাংস তৈয়াৰ কৰিব পাৰে, খুব টেষ্টি হয়। মাংসখিনি এতিয়া ৰেডি হৈ গ'ল। দেখিবলৈতো খুব ভালেই হৈছে, কালাৰটো চাওকচোন, আৰু খাবলৈও টেষ্টি হৈছে বাৰু দেই। তেওঁ খাইছিলে, মই খোৱা নাই বাৰু। যদি আপোনালোকে মোৰ চেনেলটো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব কিন্তু। এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি। আৰু অতি সহজতে একদম সুন্দৰকৈ ঘৰতে এনেদৰে হাঁহৰ মাংস আপোনালোকে প্ৰস্তুত কৰিব পাৰে, মছলা কমকৈ দি পেলাই।